নমস্কাৰ হেল্ল' বন্ধুসকল আৰু বান্ধৱীসকল, আপোনালোকে জানেই দুৰ্গা পূজা আহি আছে। 2 অক্টোবৰ মহালয়া, 9 অক্টোবৰ হ'ল বেলষষ্ঠী পূজা, 10 অক্টোবৰ হ'ল সপ্তমী পূজা, 11 অক্টোবৰ হ'ল অষ্টমী পূজা, 12 অক্টোবৰ হ'ল নৱমী পূজা, 13 অক্টোবৰ হ'ল বিজয়া দশমী। এই পূজাখিনি আপোনালোকক মই গোটেইখিনি দেখাবলৈ চেষ্টা কৰিম। আৰু আমাৰ নগাঁও যিবিলাক পূজা আছে খুব ধুনীয়া ধুনীয়া ডেক'ৰেশ্যন কৰে, সেইবিলাকো আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আপোনালোকে মোৰ লগত চেনেলত যোগাযোগ কৰি ৰাখিব আৰু চাব, মোৰ ভিডিঅ'খিনি চাই পেলাই আপোনালোকৰ ভাল লাগিলে অৱশ্যে এটা লাইক কৰিব আৰু বেছি বেছি শ্বেয়াৰ কৰিব। শ্বেয়াৰ কৰিলে সবৰ আগতে মোৰ ভিডিঅ'টো পাই থাকিব। মই ভিডিঅ' আজি ইয়াতে শেষ কৰিছোঁ। ধন্যবাদ, টাটা, বাই বাই।